পূৰ্বৰ পৰা চলি আহিছে যোগী সভা বহু পূৰ্বৰ পৰা চলি আহিছে এই তিথিটো আৰু এই আপোনাৰ অশোকাষ্টমী তিথি পুনৰ্বসু নক্ষত্ৰযুক্ত যিটো শুক্লপক্ষৰ অষ্টমী তিথি বহুত পূৰ্ণ তিথি এইটো এই তিথিত ব্ৰহ্মপুত্ৰৰ এটা স্নান যোগ আছে এই যোগত স্নান কৰিলে আমাৰ বিশ্বাস আছে যে সকলো ধৰণৰ পাপ তাপৰ পৰা মুক্ত হয় আৰু সৰ্বতীৰ্থ স্নান ভ্ৰমণ কৰিলে বা স্নান কৰিলে যি ফল পায় মানুহে সেই ফল আজি এই সময়ছোৱা ইয়াতে গা ধুলেও সেই মানে স্নান কৰিলেও সেই ফলটো প্ৰাপ্ত হয় বুলি বিশ্বাস আছে মানে শুক্লপক্ষৰ অষ্টমী তিথি পুনৰ্বসু নক্ষত্ৰযুক্ত এই তিথিটো মানে সেই পূৰ্ণ যোগটো সৃষ্টি হয় আজিৰ দিনটোতে একচুৱেলি গাটো ধুব পাৰে আপোনাৰ গোটেই দিনটোৱে কিন্তু 11টা মোটামুটি 35 মিনিটৰ পিছত ভাল আৰু এটা যোগ আছে ভাল যোগ আছে এই যোগটোকো মানে বেছি হ'ব মানুহ ধোৱাতে অসংখ্য ভক্তৰ সমাগম হয় ইয়াতে লাখ লাখ ভক্তৰ সমাগম হয় আৰু আমাৰ মানে বহু দূৰৰ পৰা ভক্ত ইয়ালৈ আহে এতিয়া খুব ভাল সুবিধা দিয়ে আপোনাৰ যিকোনো ধৰণৰ কোনো এক্সিডেণ্ট কিবা হ'লেও তাৰো সুবিধা আছে বা মানে ভাল সুবিধা দিছে ব্ৰহ্মপুত্ৰ পৰিচালনা কমিটিয়ে আমাৰ কোনো মানে ঘাটটো অলপ সৰু হৈ গৈছে এইবাৰ সেইখিনি আৰু কমিটিৰ ওপৰত জাপি দিলেতো নহ'ব না বাকী ঠিকে আছে